নমস্কাৰ শ্ৰোতাসকল, ভক্তি কথা ইউটিউব চেনেললৈ মই মানৱ জ্যোতিয়ে আপোনাক স্বাগতম জনাইছো। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি কলিযুগত আছো, যাক অন্ধকাৰ যুগ বা অধপতনৰ যুগ বুলি কোৱা হয়। এই যুগত ধৰ্ম কমি যায়, অধৰ্ম, লোভ, স্বাৰ্থ, অসত্য, অন্যায় আৰু হিংসা বৃদ্ধি পায়। শাস্ত্ৰত বৰ্ণিত আছে যে কলিযুগৰ অন্তত এক বিশেষ ঘটনা ঘটিব, যাক কলিৰ অন্ত বা প্ৰলয় বুলি কোৱা হয়। কলিযুগৰ অন্তৰ লক্ষণ ভগৱত বিষ্ণু পুৰাণ, মহাভাৰত আদিত কৈছে যে কলিযুগৰ অন্তত কিছু বিশেষ আগমনৰ লক্ষণ দেখা দিব। এক নৈতিক পতন, মানুহে ধৰ্মৰ পথ এৰি লোভ, কামনা আৰু অধৰ্মৰ পথত যাব। দুই প্ৰকৃতিৰ অসন্তুলন, বতাহ, বৃষ্টি, গৰম আৰু শীত প্ৰাকৃতিক নীতিৰে নচলিব। ধান্যৰ অভাৱ হ'ব, খাদ্য সংকট সৃষ্টি হ'ব। মানৱ জীৱনৰ আয়ু হ্ৰাস, মানুহৰ আয়ু অতি কমি যাব। শাৰীৰিক শক্তি আৰু নৈতিক শক্তি দুয়ো কমিব। 4. সমাজত অশান্তি, যুদ্ধ, হিংসা, ৰাজনৈতিক বিশৃংখলা, ভাই ভাই মাজত শত্ৰুতা বৃদ্ধি পাব। 5. প্ৰাণীৰ বিলোপ, বহু প্ৰজাতিৰ প্ৰাণী আৰু গছ-গছনি নিচিহ্ন হ'ব। কলিৰ অন্তত কি হ'ব? হিন্দু ধৰ্মানুসাৰে কলিযুগৰ অন্তত ভগৱান বিষ্ণুৰ অৱতাৰ কল্কি অৱতাৰ জন্ম ল'ব। কল্কি এজন শুভ্ৰ ঘোঁৰাত আৰোহণ কৰি হাতে তৰোৱাল লৈ পাপী আৰু অধৰ্মীসকলক ধ্বংস কৰিব। এই যুদ্ধৰ অন্তত পাপৰ সম্পূৰ্ণ বিনাশ হ'ব আৰু পৃথিৱীৰ শুদ্ধিকৰণ হ'ব। সৃষ্টিৰ নতুন চক্ৰ আৰম্ভ হ'ব, অৰ্থাৎ পুনৰ সত্যুগ আৰম্ভ হ'ব। আধ্যাত্মিক অৰ্থ অনুসৰি যদি আমি চাওঁ তেন্তে অনেক বিদ্বানৰ মতে প্ৰলয় মানে কেৱল ভৌতিক বিনাশ নহয়, ই এক আত্মিক ৰূপান্তৰ। কলিযুগৰ অন্ত মানে পুৰণি ভ্ৰষ্ট ব্যৱহাৰ পতন আৰু নৱজীৱনৰ আৰম্ভণি। এই ৰূপান্তৰত মানুহ পুনৰ ধৰ্ম, সত্য আৰু ন্যায়ৰ পথলৈ আগবাঢ়িব। বৈজ্ঞানিক দৃষ্টিকোণৰ মতে যদি আমি চাওঁ তেন্তে সূৰ্যৰ জ্বালনি শেষ হোৱাৰ লগে লগে বা বৃহৎ মহাজাগতিক বিপৰ্যয়ৰ ফলত কোটি কোটি বছৰত পৃথিৱী জীৱনধাৰণৰ অযোগ্য হ'ব পাৰে। কিন্তু এইটো কলিযুগৰ অন্তৰ আধ্যাত্মিক বৰ্ণনাৰ সৈতে সঠিক মিল নহয়। কলিযুগৰ অন্তত শাস্ত্ৰত বৰ্ণিত অনুসাৰে এক মহাবিপ্লৱ হ'ব, যাৰ অন্তত বিশ্ব নবীন ৰূপত পুনৰ সত্যযুগলৈ প্ৰৱেশ কৰিব। সেই সময়ত ধৰ্ম আৰু সত্যৰ পুনৰ প্ৰতিষ্ঠা হ'ব। ধন্যবাদ শ্ৰোতাসকল, আপোনাৰ পৰিয়ালৰ সকলো সুস্থ থাকক, ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা। আমাৰ ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব। লগতে যদি আপুনি আমাৰ চেনেলত প্ৰথম আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।